অসমৰ ৰাইজক মই এটা অতি বিনম্ৰতাৰে জনাব খুজিছোঁ যে ভাৰত চৰকাৰৰ উদ্যোগত বড়ো শান্তি চুক্তি এখন সমাধানৰ বাবে প্ৰচেষ্টা চলাই থকা হৈছে। কিন্তু এই গোটেই চুক্তিখন কৰিবলৈ যাওঁতে ভাৰত চৰকাৰে অসম চৰকাৰক স্পষ্টভাৱে জনাইছে যে অসমৰ কোনো বিভাজন নহয়, অসমত কোনো নতুন ইউনিয়ন টেৰিটৰি গঠন কৰা নহয় আৰু এই চুক্তিত অবিভক্ত শোণিতপুৰ জিলাৰ কোনো অংগ বিটিচিত সন্নিৱিষ্ট কৰাৰ কথাও এই চুক্তিত লিপিবদ্ধ কৰা হোৱা নাই। অসমৰ পৰা এখন বহুল প্ৰচাৰিত দৈনিক বাতৰি কাকত আৰু এটা টিভি ষ্টেচনৰ মাধ্যমত যিবিলাক বাতৰি কোৱা হৈছে যে ইউনিয়ন টেৰিটৰি হ'ব, ৰঙাপাৰা ঢেকিয়াজুলি বড়োলেণ্ডৰ অন্তৰ্ভুক্তি হ'ব, এই গোটেই কথাবিলাক তথ্যৰ ওপৰত প্ৰতিষ্ঠিত নহয় আৰু বড়ো চুক্তিখনে অসমৰ অখণ্ডতা ৰক্ষাৰ ক্ষেত্ৰতহে অধিক গুৰুত্ব দিব বুলি ভাৰত চৰকাৰে আমাক জনাইছে। ভাৰত চৰকাৰে স্পষ্ট কৰি দিছে যে এই একৰ্ডখনে অসমৰ অখণ্ডতাক সন্মান কৰিব, টেৰিটৰিয়েল ইণ্টিগ্ৰিটি অফ আছাম উইল বি প্ৰিজাৰ্ভ আৰু ইয়াত বৰ্তমান কোনো নতুন গাঁও বা নতুন অঞ্চল সন্নিৱিষ্ট কৰাৰ কোনো প্ৰস্তাৱ এই চুক্তিখনত অন্তৰ্ভুক্ত কৰা হোৱা নাই। সেইবাবে মই অসমৰ ৰাইজক, বিশেষকৈ অবিভক্ত শোণিতপুৰ জিলাৰ ৰাইজক আতংকিত নহ'বলৈ অনুৰোধ কৰিম। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া আৰু গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াই অসমৰ ৰাইজৰ ক্ষতি হ'ব পৰা কোনো ধৰণৰ চুক্তি কৰিব নোৱাৰে, তেওঁলোকে নকৰে। বৰঞ্চ বড়ো সমস্যাৰ শান্তিপূৰ্ণ সমাধানৰ জৰিয়তে অসমৰ অখণ্ডতা ৰক্ষাৰ বাবেহে এই চুক্তিখন কৰা হ'ব আৰু এইটো ক্ষেত্ৰত কোনো ৰাইজক উৰা বাতৰিত বিশ্বাস নকৰিবলৈ আমি অত্যন্ত বিনম্ৰতাৰে সৈতে অনুৰোধ জনাইছোঁ।